এবাৰ খটখটিত পত্নী হত্যা, স্বামীক চোকাদাৰে হানিসূচী হত্যা, পত্নী পদুমী শৰ্মা। ৰাজ্যত সংঘটিত হৈ আছে ইটোৰ পিছত সিটো লোমহৰ্ষক হত্যাকাণ্ড। ৰাজ্যত তোলপাৰ লগোৱা বন্দনা কলিতাৰ স্বামী আৰু শাহু ডাবল মাৰ্ডাৰ ঘটনাৰ পিছতে এইবাৰ পাহাৰীয়া জিলা কাৰ্বি আংলঙতো সংঘটিত হৈছে তেনে এক নিৰ্মম হত্যাকাণ্ড। এইবাৰ হত্যাকাণ্ড পত্নীৰ বিপৰীতে স্বামীৰ দ্বাৰা সংঘটিত হৈছে। পত্নী সন্তা স্বামীয়ে চোকা দাৰে নিজৰ পত্নীক হানিসূচী হত্যা কৰি সাধাৰণ মানুহৰ দৰে কোনো অনুতপ্ত নোহোৱাকৈ ঘূৰি ফুৰিছে। ঘটনাস্থল অসম নাগালেণ্ডৰ সীমান্তৰ খটখটি থানা এলেকাৰ পাকালিৰ নেপালী বস্তি। পুৱা পৰিয়ালৰ লোকে তেজৰ দাগ দেখি গাঁওৰক্ষী বাহিনীৰ হতুৱাই আৰক্ষীক খবৰ দি হত্যা হোৱা পত্নীৰ মৃতদেহ এটি পুখুৰীৰ পৰা উদ্ধাৰ কৰাৰ পিছত সকলো ঘটনা পোহৰলৈ আহে। গাঁওৰক্ষী বাহিনীয়ে সাংবাদিকৰ আগত জানিবলৈ দিয়া অনুসৰি শুকুৰবাৰে নিশা প্ৰায় 11 মান বজাত উক্ত হত্যাকাণ্ডটো সংঘটিত হৈছে বুলি সন্দেহ প্ৰকাশ কৰিছে। আৰক্ষীয়ে উক্ত ঘটনাৰ খবৰ লাভ কৰি আজি পুৱাৰ ভাগত ঘটনাস্থলীত উপস্থিত হৈ হত্যাকাৰী স্বামী ৰাজেন শৰ্মা আটক কৰে আৰু তাৰ স্বীকাৰোক্তিৰ ভিত্তিতে ৰাজেশ শৰ্মাৰ ঘৰৰ ওচৰৰ এটি পুখুৰীৰ পৰা পত্নী পদুমী শৰ্মাৰ মৃতদেহ আৰু হত্যাকাণ্ডৰ ব্যৱহৃত দাখন উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে। পৰিয়ালৰ লোকৰ পৰা জানিব পৰা অনুসৰি পত্নী সন্তা স্বামী ৰাজেশ শৰ্মাই পুৱাৰ ভাগত দৈনন্দিনৰ দৰে গৰুৰ গাখীৰ খিৰোৱাৰ লগতে অন্যান্য গৃহ কামো নিয়মীয়াকৈ কৰি গৈছিল। পত্নী হত্যাৰ বাবে ৰাজেশ শৰ্মাৰ কোনো অনুশোচনা বা অনুতপ্ত হোৱা নাছিল। আনহাতে ৰাজেশ শৰ্মা কিছু পৰিমাণে মানসিকভাৱে বিকাৰগ্ৰস্ত আছিল বুলি পৰিয়ালৰ লোকে জানিবলৈ দিছিল। পদুমী শৰ্মাই ইহসংসাৰ 2টি সন্তান এৰি থৈ গৈছে। আনহাতে ৰাজেশ শৰ্মাই পত্নী পদুমী শৰ্মাক কিয় আৰু কেনেকৈ হত্যা কৰিলে সেয়া আৰক্ষীৰ নিৰপেক্ষ তদন্ততহে স্পষ্ট হ'ব। তাৰপাছত মানে আৰু জীৱন ঘটনা কৰিলোঁ গিৰিয়েকজন মানে এজিটি যেনেকৈ নৰ্মেল কাম কৰে তেনেকুৱা ধৰণে ৰাতিপুৱা গৈছে গাখীৰ খুৱাব ব্যৱসায় কৰে। তাৰপাছত তাত গৈ বিজেপিসকল আৰু কিবা পঢ়ে তাৰপিছত তাত গৈ কৰাই আগৰ পৰাই মানে এনেকুৱা ঘৰত কণ্ডল চলি আছিলে। কণ্ডল এতিয়ালৈকেতো গম পোৱা নাই, আমি সুধিছোঁ তেনেকুৱা অকল মানে মানসিক অলপ বিকৃতি আছিলে বুলি শুনিছোঁ। দাৱাই পানী চলি আছিলে তাৰপিছত নৰ্মেল খুব ভাল আছিলে। ৰাতিপুৱা 11টালৈকেও পেটৰ পৰিৱেশ আমাক মানে দেখানো হৈছে, মাত দিছেও। পৰিয়ালত কোন কোন আছে? পৰিয়ালত এতিয়া মৃতকৰ যোনে কাটিছে তাৰ ককাই একেটা পৰিয়াল, একেটা 5 টকা একেটা খোৱা লোৱা কৰে, খালি মানে খোৱাটোহে বেলেগ। মৃতগৰাকীৰ নামটো জনাব নেকি? নামটো পদ্মা শৰ্মা আৰু যোনজনে মানে আছামীজনৰ ৰাজেশ ৰাজেশ শৰ্মা। ৰাজেশ শৰ্মা।